Hello guys, welcome to my new YouTube channel, new video. আৰু আজি যাই আছো আমি দেওখাল মন্দিৰত তো বলক তেন্তে আজি ভিডিওটি আৰম্ভ কৰো তাৰ আগতে চলা পাহোগে মানে ঘৰৰ সাইডতে আছো আৰু আমাৰ এটা ঘৰত মানে এটা কাম কৰি থকা হৈছে তো বলক দেখাংগো বলক মানে নতুনকৈ এটা লেটিং বনাইছো ৰব সেইবাবে এই গাটা খানি থকা হৈছে আৰু কাম কৰি থকা হৈছে আৰু নতুনকৈ লেটিং বনাইছো আৰু লেটিংটো হে আৰু দে আৰু এটা বলক আমি দেওখাল মন্দিৰলৈ একেবাৰে দেওখাল মন্দিৰ ভিতৰত পাই আছো বলক আৰু আহি পালো আমি দেওখাল মন্দিৰ আৰু ইয়া চাক দেওখাল মন্দিৰ একদম মনোৰম যেটো বিখ্যাত গেটটো এইটো হৈছে দেওখাল মন্দিৰ আৰু গেট আৰু কিবা কিবি কিনি ল'ব লাগিব আৰু তাৰ বাবে কিবা কিনি লৈ তাত আমি কিবা কিনি আছো তো বলক তেন্তে তাৰ পিছত মন্দিৰৰ ভিতৰলৈকে সোমাম চাই থাকক আজি ভিডিঅ'ত আৰু মন্দিৰৰ কাষত এনেকৈ এটা মন্দিৰ দেখা পাব আৰু এইটো হৈছে মেইন গেটটো আৰু এফালে আমি এতিয়া সোমাই যাম আৰু এনেকৈ আপোনালোকে ৰছী বান্ধিব পাৰে আৰু এনেকৈ আমি এতিয়া সোমাই গ'লো মন্দিৰৰ ভিতৰলৈকে আৰু ইয়াৰ মন্দিৰৰ ভিতৰতো চাব পাৰিছে দোকান চোকান আছে আৰু সেয়া চাওক দেখিছে মানে চাওক এটা ক্লিপ নেৰিছোঁ আজি সকলো চাওক 14 মিনিট কিমান ছেকেণ্ডৰ ভিডিঅ' আৰু এয়া হৈছে দেওখাল বাবাৰ দেওখাল মন্দিৰ বহুত বিখ্যাতজনৰ জাগিৰোডত অৱস্থিত দেওখাল মন্দিৰ এয়া দেওখাল মন্দিৰ এটা মানে এটা মনোৰম পৰিৱেশ ইয়াত আহি আৰু ইয়াৰ ওপৰত চাওক আৰু এতিয়া মানে ইয়াত ভৰি চৰি আপোনালোকে ধুব পাৰে চ' এতিয়া আমি ভৰি চৰি ধুই লওঁ তাৰপাছত ভিতৰলৈ মন্দিৰৰ ভিতৰলৈকে যাম সকলো আৰু চাৰিও চাইডে পৰিৱেশ দেখাম এনেকুৱা ভৰি চৰি ধুই ল'লোঁ এই বন্ধ নোহোৱা নাযায় নকমে দেখোন কি হৈছে কমিছে মানে এই নলটো বৰ দিগদাৰ অলপ এই নাজানা মানুহৰ বহুত দিগদাৰ মানে এই বস্তুটো আৰু এতিয়া বলক আমি মন্দিৰৰ ভিতৰলৈকে যাওঁ আৰু এয়া দেখিব পাৰিছে মন্দিৰটো অকণমান এনেকৈ দেখাই দিছোঁ সৰু চৰ এটা আৰু বেকগ্ৰাউণ্ডত যদি কিবা এটা বাহিৰ মিউজিক দেখিব পাৰিছে এইটো মই সোমাব লাগে আৰু মানে চৰাই চাইডকটো দেখাই লওঁ আৰু বলক আৰু এই মানে মই বেকগ্ৰাউণ্ডত যদি বাহিৰ আৱাজ শুনি আছে সেইটো মই দিছিলোঁ দিয়ক ভাল লাগিছে যদি লাইক এটা কৰিব আৰু এইফালে দেখিছে বাবাৰ থানৰ সোমোৱাৰ আগত আৰু এটা পাবা এই দোকানত কিবা এটা এৰি থৈ আহিলোঁহে তো সেইবাবে আকৌ দোকানত যাব লগা হৈছে দিয়ক দে আৰু মানে এয়া জীৱন কি ক'ব আৰু এয়া গাড়ী মাৰ ভাই মোকে মাৰ আৰু বলক এতিয়া দোকানত যাই কিবা এটা লৈ আনো বলক মানে এনেই দেৰি আৰু এইখিনিতে বলক লৈ ল'লোঁ কিবা এটা লৈ ল'লোঁ আৰু ভগৱানৰ ফটো এটাও লৈ ল'লোঁ দুখনমান আৰু এয়া বাচ্ছৰ এটা আছে আৰু এতিয়া বলক তেন্তে আমি ভিডিঅ'টি আৰম্ভ কৰি আছোঁ গোটেই ভিডিঅ'টো চাই থাকক 14 মিনিট 14 মিনিটহে তো চাই থাকক আৰু এয়া দেওখাল বাবাৰ থান এতিয়া ভিতৰলৈ সোমালোঁ আমি আৰু ভিতৰলৈ সোমাই আমি এনেকৈ যাই আছোঁ আৰু ভলেবমৰ বাবে এনেকুৱা পেলডেল মানে পেলডেল দিছে আৰু মানে মুখত নাই দিয়ক এইটো কিবা দিছে আৰু ইয়াত দিছে আৰু দেখিছে চাগে আৰু এটা ওম আছে চাওক না কি মজা পেলডেল দিয়া হৈছে মুখত নাহে দিয়ক আৰু নন্দী মহাৰাজ আছে দুইফালে দুই চাইডে ইয়াত নন্দী মহাৰাজ ইয়াত আপোনালোকে চাকি দিব পাৰে আৰু ধূপ দি নিজৰ মনৰ আশা ক'ব পাৰে আৰু এতিয়া বলক তেন্তে ইয়াত সেৱা চেৱা আমি কৰিলোঁ তো কৰি ল'লে সেয়া আৰু এইফালে মন্দিৰটোৰ কাষতে এটা মন্দিৰটোৰ নিচিনাই আকৃতি এটা মানে সেইটো বনাইছে দেখা পালে মন্দিৰটোৰ আকাৰৰ আৰু এতিয়া আমি মানে মন্দিৰৰ ভিতৰলৈকে যাওঁ আৰু সেৱা চেৱা কৰি পেলাই আৰু বলক আৰু ইয়াত বহুত কথনা ফুল আছে দিয়ক মানে এয়া চাওক কথনা ফুলে ফুল আৰু এতিয়া এয়া চাওক মন্দিৰটো কি মজা লাগিছে নহয়নে বাৰু এতিয়া সেৱা চেৱা কৰিব লাগিব ভিতৰত আৰু ভিতৰত কি বা পৰিৱেশ কিমান বা মানুহ মানে আজি ৰাতিলৈকেতো বহুত মানুহ হ'ব কাৰণ আজিৰ পৰাই ভলেবম ষ্টাৰ্ট হৈছে আৰু এতিয়া মন্দিৰৰ ভিতৰলৈকে যাই আছোঁ আমি বলক এয়া দেখিছে এইটো ওম আৰু বহুতে বেছিয়ে মানুহ আৰু কাষৰ উৰুগাৰে মই এতিয়া দেখাবলৈ চেষ্টা কৰিম বাৰু বাবাৰ থানখনৰ ভিতৰতনো কি আছে সেয়া দেখাবলৈ চেষ্টা কৰিম বলক আৰু এতিয়া বহুত
মানুহ আৰু যিমানে টাইম হ'ব সিমানে মানুহ বেছি হৈ আহিব কাৰণ ৰাতিলৈকেতো ইয়াত এটা খোজ দিবলৈ ঠাই নহ'ব চাওক কিমান মানুহ তাতে ওম ওম কৃষ্ণ কৃষ্ণ হৰ হৰ মহাদেৱ বাবা যিমান আজি মহাদেৱ বাবাৰ ভক্ত আছে সিমানে আজি এবাৰ হৰ হৰ মহাদেৱ বাবা বুলি কমেণ্ট কৰি দিব আৰু এই বাবাৰ থানৰ ভিতৰত চাওক এইটো যোনটো গাঁতা আছে তাত এটা মানে শিৱলিংগ আছে আৰু এনেকুৱা পৰিৱেশ ভিতৰত দেখিছে কৃষ্ণ হৰ হৰ মহাদেৱ বাবা চাওক কি মজা লাগিছে নহয়নে এবাৰ আপোনালোকেও আহি চাব ইয়াত খুবেই মনটো ভাল লাগিব বহুত মানুহ পাৰিলে যদি আপোনালোকে সময় মিলে ভুলেবমৰ টাইমত আহি পাব একদম মজা পাব একদম মানে আল্টিমেট আন ছিজনত আহক আৰু ভুলেবমৰ ছিজনত আহক বহুত পাৰ্থক্য দেখা পাব আপোনালোকে আৰু এতিয়া আমিও সেৱাটো কৰি ল'ব লাগিব দিয়কচোন নহ'লে বা টাইম বেছি দেৰি হৈ যাবগৈ সেৱা চেৱা কৰি আহি ফলবোৰ কাটিবলৈ লৈছোঁ আৰু কাটি পেলাই খাই পেলাই আৰু অকণ চাৰি দেখাই পেলাই যাওঁ আৰু উপায়টো নাই দে ইয়াৰ এয়া জীৱন এয়া চাওক মই যোনটো কুকা ফুটাদি দেখি আছিলোঁ তাতো মানুহ এতিয়া ভিৰ চাওক আৰু এনেকৈ দিগ দি দেখাব লগা আৰু এতিয়া অলপমান ফূৰ্তি মানে অকণমান ঘূৰো কাকো বলক ইমান মানে ভক্ত আৰু মানুহ চাওক না হাতে খাল মাই গড ভগৱান আৰু এবাৰ দেখিলে আপোনালোকে মানে আমি যে এটা কথা গম পাব পাৰোঁ যে বেলেগ যি কি হওক ভগৱান ভক্ত বহুত আছে আৰু ইয়াৰ পৰাই গম পাব পাৰি ইয়াতো একো নহয় আৰু বহুত মানুহ আৰু চাওক দেওশাল মন্দিৰত আৰু এবাৰ হ'লেও আপোনালোকে বাবাৰ বাবে ছবি অঁকা আছে ছবি অঁকা আছে যোনে আঁকিছে খুব ভাল লাগিছে আৰু সেয়া কৰা দেখাম বাৰু যদি মোৰ তাত আছে সেয়া কৰা দেখাব পাৰিম বলক আৰু কিবা এটা বাহিৰেও যাব পৰা চেষ্টা আছে মই ইয়াৰ ওপৰত আছোঁ আৰু নিশ্চয় কৈছোঁ আৰু আপোনালোকে এবাৰ হ'লেও আহিব আৰু যদি জাগিৰোডৰ দেওশালৰ ওচৰে পাছৰে যদি কোনোবা চাইছে ভিডিঅ'টোত এবাৰ হ'লেও লাইক এটা কৰি দিব নাপাহৰিব আৰু আপোনালোকে যদি জাগিৰোডৰ ওচৰে পাছৰে নহয় তেওঁ এটা লাইক কৰি দিব আৰু চাওক ইমান আজিৰ পৰা যিহেতু যিহেতু আজিৰ পৰা বলবম ষ্টাৰ্ট হৈছে শাওণ মাহৰ বলবম ভলেবম বুলি কয় বা বলবম বুলি কয় যিহেতু ষ্টাৰ্ট হৈছে সেইবাবে খুব মানুহ ইয়াত আহিব ওলাইছে আৰু আহি আছে বহুত মানুহ যিহেতু কালিৰ পৰা যিহেতু আজিৰ পৰা বলবম ষ্টাৰ্ট হৈছে আজি ৰাতিৰ পৰা বহুত মানুহ হ'ব ইয়াত প্ৰতিদিনে প্ৰতি দেওবাৰে বহুত ডাঙৰকৈ পাতিছে আৰু প্ৰত্যেক বছৰে পাতে এনেকুৱা এবাৰ আহি যাব ভুলেবমত হয়তো মই আজি ৰাতি ভিডিঅ'টো দেখাব পাৰিলোহেঁতেন চাগে কিন্তু নোৱাৰোঁ কাৰণ ইমানেই মানুহ হয় ন এটা মানে ভৰি দিব জেগা নাই এতিয়াতো ভৰি দিব অকণমান শান্তিতকৈ আছোঁ আমি কিন্তু ৰাতি যেতিয়া হৈ আহিব ভলেবম গাড়ীবিলাক মানে একদম তামান ভক্তই হেৰি হৈ যায় মানে কি ক'ম আৰু ইমানেই মানুহ হৈ যায় এবাৰ আপোনালোকে ৰাতি হ'লেও আহি চাব বা দিনত হ'লেও এই শাওণ মাহটোত এবাৰ আহি যাব আপোনালোকৰ মনৰ আশা পূৰ্ণ হ'ব যদি বাবাই আপোনালোকক আশীৰ্বাদ দিয়ে আপোনালোকৰ মনৰ আশা নিশ্চয় পূৰ্ণ হ'ব এবাৰ খালি আহি চাব ইয়াত খুব ভাল লাগে এটা বঢ়িয়া মনোৰম দৃশ্য মানে এতিয়া সেয়াটো লৈ গ'ল এটাই মোৰ ভাল লাগিছে যে মন্দিৰটোৰ চাৰি চাইডেহে এনেকুৱা গেট আছে যাতে মন্দিৰটোত যদি যিমানে মানুহ ভৰ্তি নহওক কিয় আপোনালোকে অকণমান হ'লে জাগা দি ইফালেদি হ'লে পাৰ হ'ব পাৰিব বা সিফালেদি হ'লে পাৰ কৰিব পাৰিব এনেকুৱা বহুত এনেকুৱা দৰ্জা আছে সেইবাবে মোৰ মন্দিৰটো ভাল লাগিছে আৰু এবাৰ আপোনালোকে আহি যাব ইয়াত বাৰু মই বহুতবাৰ আহিছোঁ ইউটিউব কৰোঁতে আহিছোঁ কৰি নাথাকোঁতে আহিছোঁ কাৰণ ইয়াৰ আগত মোৰ আৰু এটা চেনেল আছে সেইটো ডিলেট হৈ গ'ল বাৰু তেতিয়াও বনাইছিলোঁ চাগে আৰু এটা বহুত মনোৰম দৃশ্য এতিয়া মই এইবিলাক দেখামগৈ খালি ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক হয়তো আজি ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে বাবাৰ নামত আপোনালোকে চাই থাকক আজি ভিডিঅ'টো আৰু এতিয়া সেয়াটো ল'ব অলপ
গাইজ মই যেতিয়া সেৱা কৰিবলৈ আহিলোঁ ইমান মানুহ ভিৰত চাওক এয়া বাবাৰ আসন চাওক আৰু দেখালোঁ আৰু ইমান মানুহৰ মাজত মই ভিডিঅ' এটা দেখাই দিছোঁ আৰু আপোনালোকে এয়া চাওক মই ফাঁচি আছোঁ আৰু এয়া চাওক ওপৰ আৰু এয়া বাবাৰ আসনখনৰ দেখাবলৈ বাবে মই মোবাইলটোৰ ভিতৰতো লৈ যায় অকণমান হ'লেও দেখাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টি এবাৰ হ'লেও শ্বেয়াৰ কৰি দিব বা লাইক কমেণ্ট কৰিব যদি কমেণ্ট পিন খোলা আছে আৰু কৃষ্ণ হৰ হৰ মহাদেৱ বুলি এটা কমেণ্ট কৰি দিয়ক আপোনালোকৰ নিজৰ মনৰ আশা পূৰ্ণ হ'ব বুলি বাবাই যদি পূৰ্ণ কৰিবলৈ ইচ্ছা কৰে তেন্তে নিশ্চয় পূৰ্ণ হ'ব আৰু এতিয়া আমি মাহ চাহ খাইলোঁ তাৰপাছত অকণমান পৰিৱেশটো দেখাই পেলাই ঘৰলৈ আপোনালোকক যে কৈছিলোঁ এই চৌপাশৰ যোনটো দেখাম যিহেতু মন্দিৰত এতিয়া মই সেৱা কৰি আহিলোঁ সেৱা কৰি গাজি চাজি চব খাই আহিলোঁ আৰু চৌপাশটো এতিয়া আপোনালোকক দেখাওঁ এনেকুৱা হয় আৰু সেই তাত কাছ আছে যাব পাৰি নেকি তাত কাছ আছে যাব কিন্তু পৰা নাই ইফালে যাব দিয়া নাই মানে ইফালে এনেকৈ মই যাব পাৰিম কিন্তু আকৌ কোনোবা গালি চালি দিয়ে নেকি ডাষ্টবিন আছে আৰু এনেকুৱা গেটটো খুব ইয়াত ৰাজহাঁহ আছে ৰাজহাঁহ আছে দেখিছেনে ইমান ৰাজহাঁহ চব ৰাজহাঁহ এয়া মোৰ লগে আহিছে কামোলা হয়েছে আৰু এনেকুৱা এটা বাটচৰা আছে সেইফালে দেওশাল বাবা আছে আৰু এনেকুৱা এটা বাটচৰা আছে ইয়াত গাড়ী পাৰ্কিং আছে বাটচৰা আৰু ইয়াত একদম মনোৰম ঠাই এবাৰ আপোনালোকে আহি চাব ইয়াত বহুত দূৰৰ পৰা মানুহ আহিছে একদম খুব ভাল লাগিছে আৰু এজন মহান ব্যক্তিক মই এতিয়া লগ পালোঁ ভিডিঅ' কৰা নহ'ল আৰু মানুহজন হৈছে নৱজিত বৰা হয়তো আপোনালোকে চিনি পায় যে বাঁহীৰ সুৰ নৱজিত বৰা যিটো ৰাসৰ সুৰৰ সৃষ্টি কৰিছিল নৱজিত বৰা ইয়াত আহিছিল আৰু মই গেটৰ মুখতে লগ পালোঁ তেখেতক মাত এবাৰ দিলোঁ প্ৰথমবাৰৰ বাবে লগ পাইছোঁ তেখেতক খুব ভাল লাগিছে একদম মনটো তেখেতক লগ পাই আৰু এতিয়া বলক ঘৰৰ মানুহ তাতে আছে মোৰ তাতে যাবগৈ এনেকুৱা চাৰি চাইডে চৌপাশটো খুব একদম মনোৰম এবাৰ আপোনালোকে আহিছে আৰু জাগিৰোডৰ ওচৰে পাজৰে থকা মানুহসকলে এটা তলত কমেণ্ট এটা কৰি দিব আৰু এবাৰ সকলোৱে কমেণ্টত যদি কমেণ্ট পিনটো খোলা আছে তেনেহ'লে সকলোৱে এবাৰ কৈ দিয়ক যে হৰ হৰ মহাদেৱ বাবা এবাৰ কমেণ্ট কৰি দিয়ক চাওক কিমান ভক্ত আছে সকলোৱে এবাৰ হৰ হৰ মহাদেৱ বাবা বুলি এটা কমেণ্ট কৰি দিয়ক আৰু আজি এই ভিডিঅ'টো যোনসকল শিৱভক্ত চাই আছে এটা হৰ হৰ মহাদেৱ বাবা বুলি কমেণ্টত লিখি দিয়ক যদি কমেণ্ট পিন খোলা আছে এবাৰ হৰ হৰ মহাদেৱ বাবা বুলি লিখি দিয়ক কমেণ্ট পিনটোত যদি কমেণ্ট পিন খোলা আছে মানে এতিয়া যাওঁ বলক ভিতৰলৈকে আকৌ